সংগ্ৰামৰ স্ফুলিংগ ময়ে দি গলো ভাৰতত যদি উঠিব অসম মাতৃৰ সংগ্ৰামী দিনলিপি মোৰ হৃদয়ৰ অসমীয়া প্ৰজা নানক স্বৰ্গদেৱে পূৰ্বৰ স্বৰ্গদেৱবোৰৰ দৰে ৰাজ মৈদামত মৈদাম দিবা সেয়ে মোৰ শেষ এনেদৰে সাধাৰণ মানুহে ৰাজপথত পঢ়াৰ স্বপ্নতে লালুক বৰফুকন নিধন হ'ল আৰু ৰজাঘৰে ইতিহাসৰ পাতত চিহ্নিত হ'ল খলনায়ক ৰূপ। কিন্তু ৰাইজ সময়ৰ কি অপ্ৰতিৰোধ্য গতি। লালুকখোলাৰ পতনৰ প্ৰায় 1 শতিকাৰ পিছত আহোম ৰজা লক্ষ্মী সিংহক ক্ষমতাচ্যুত কৰি সাধাৰণ মানুহৰ প্ৰতি ৰমাকান্ত আহোমৰ স্বৰ্গদেউ হ'ল। ৰজাঘৰীয়া নহৈও ৰাজপাটত বহিব পাৰে। লালুকখোলাৰ এই স্বপ্ন যেন দিঠকত ৰূপ পালে। ইতিহাসৰ কি পুনৰাবৃত্তি। নমস্কাৰ।